নমস্কাৰ, আমাৰ ইউটিউব পৰিয়ালটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আশা কৰিছোঁ আপুনি বিনামূলীয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ একো কুণ্ঠাবোধ নকৰে। বলক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? অপশ্যন কেইটা হ'ল অপশ্যন এ 1915, অপশ্যন বি 1916, অপশ্যন চি 1917, অপশ্যন ডি 1920। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1917। 2 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? আপোনাৰ অপশ্যন কেইটা হ'ল এ নগাঁও, বি কামৰূপ, চি বৰপেটা, ডি ধুবুৰী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি ধুবুৰী। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকাৰী হয়? আপোনাৰ অপশ্যন কেইটা হৈছে এ 15 আগষ্ট 1947, বি 26 জানুৱাৰী 1950, চি 26 নৱেম্বৰ 1949, ডি 2 অক্টোবৰ 1950। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 নৱেম্বৰ 1949। 4 নম্বৰ, ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কোনখন? আপোনাৰ অপশ্যন হৈছে এ মহাৰাষ্ট্ৰ, বি বিহাৰ, চি উত্তৰ প্ৰদেশ, ডি পশ্চিম বংগ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি উত্তৰ প্ৰদেশ। ভিডিঅ'টো চাই ভাল লাগি আছে যদি এটা লাইক কৰিবলৈ নাপাহৰিব। 5 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কোনটো? আপোনাৰ অপশ্যন হৈছে অপশ্যন এ সিংহ, বি হাতী, চি বাঘ, ডি গড়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাঘ। 6 নম্বৰ, ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? অপশ্যন হৈছে এ নন্দা দেৱী, বি K2, চি কাঞ্চনজংঘা, ডি এভাৰেষ্ট। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি কাঞ্চনজংঘা। 7 নম্বৰ, ইউনাইটেড নেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন হৈছে এ লণ্ডন, বি পেৰিছ, চি নিউয়ৰ্ক, ডি জেনেভা। শুদ্ধ উত্তৰটো হ'ব চি নিউয়ৰ্ক। 8 নম্বৰ, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? আপোনাৰ অপশ্যন হৈছে এ 5 জুন, বি 8 মাৰ্চ, চি 22 এপ্ৰিল, ডি 16 অক্টোবৰ। শুদ্ধ উত্তৰটো হ'ব এ 5 জুন। 9 নম্বৰ, ভাৰতৰ জাতীয় ফুল কি? আপোনাৰ অপশ্যন হৈছে এ গোলাপ, বি পদুম, চি সূৰ্যমুখী, ডি শেৱালি। শুদ্ধ উত্তৰটো হ'ব বি পদুম। 10 নম্বৰ, বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন? আপোনাৰ অপশ্যন হৈছে এ আমাজন, বি নীল, চি য়াংটজে, ডি মিছিছিপি নদী হৈ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল। আকৌ 10 নম্বৰ প্ৰশ্ন, UN অৰ্থাৎ ইউনাইটেড নেশ্যন কেতিয়া গঠন হয়? আপোনাৰ অপশ্যন হৈছে এ 1942, বি 1945, চি 1950, ডি 1939। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1945। 11 নম্বৰ, বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশ কোনখন? আপোনাৰ অপশ্যন হৈছে এ চীন, বি আমেৰিকা, চি ভাৰত, ডি ৰাছিয়া। শুদ্ধ উত্তৰটো হ'ব চি ভাৰত। 12 নম্বৰ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আপোনাৰ অপশ্যন হৈছে এ বিষ্ণুৰাম মেধি, বি গোপীনাথ বৰদলৈ, চি তৰুণ গগৈ, ডি হিমন্ত বিশ্ব শৰ্মা। শুদ্ধ উত্তৰটো হৈছে বি গোপীনাথ বৰদলৈ। 13 নম্বৰ, অলিম্পিক খেল প্ৰথম ক'ত আৰম্ভ হৈছিল? অপশ্যন হৈছে এ ৰোম, বি এথেন্স, চি লণ্ডন, ডি পেৰিছ। নম্বৰ, অলিম্পিক খেল প্ৰথম ক'ত আৰম্ভ হৈছিল? অপশ্যন হৈছে এ ৰোম, বি এথেন্স, চি লণ্ডন, ডি পেৰিছ। শুদ্ধ উত্তৰটো হ'ব বি এথেন্স, গ্ৰীচৰ এথেন্সত। 14 নম্বৰ, অসমৰ সৰ্ববৃহৎ জলপ্ৰপাত কোনটো? আপোনাৰ অপশ্যন হৈছে এ পানীমূৰ, বি কাকচাং, চি ভৈৰৱকুণ্ড, ডি উমানন্দ। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে এ পানীমূৰ। আপুনি কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই দেই। বিনামূলীয়া ছাবস্ক্ৰাইব আৰু এটা লাইক কৰিলেহে মনত সাহস পোৱা যায়।
15 নম্বৰ অসমৰ প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ হয় আপোনাৰ অপচন হৈছে অপচন এ 1881 বি 1885 চি 1901 ডি 1874 শুদ্ধ উত্তৰটো হৈছে এ 1881 16 নম্বৰ অসমৰ সৰ্বাধিক চাহ উৎপাদক জিলা কোনখন আপোনাৰ অপচন হৈছে এ তিনিচুকীয়া বি যোৰহাট চি ডিব্ৰুগড় ডি গোলাঘাট শুদ্ধ উত্তৰটো হ'ব এ তিনিচুকীয়া 17 নম্বৰ ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো আপোনাৰ অপচন হৈছে এ ইনসাট বি ভাস্কৰ চি আৰ্যভট্ট ডি ৰোহিণী শুদ্ধ উত্তৰটো হ'ব চি আৰ্যভট্ট 18 নম্বৰ ভাৰতৰ প্ৰথম IIT ক'ত স্থাপন হয় আপোনাৰ অপচন হৈছে এ দিল্লী বি বম্বে চি খড়গপুৰ ডি মাদ্ৰাজ আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি খড়গপুৰ 19 নম্বৰ চন্দ্ৰলৈ মানুহ প্ৰথম কেতিয়া গৈছিল আপোনাৰ অপচন হৈছে এ 1965 বি 1969 চি 1971 ডি 1972 শুদ্ধ উত্তৰটো হ'ব অপচন বি 1969 শেষৰ প্ৰশ্নটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHOৰ মুখ্য কাৰ্যালয় ক'ত আপোনাৰ অপচন হৈছে এ নিউয়ৰ্ক বি জেনেভা চি পেৰিছ ডি ৰোম শুদ্ধ উত্তৰটো হ'ব অপচন বি জেনেভা আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে এটা ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো এখোজ আগুৱাই যোৱাত সহায় কৰিব তো লগ পাই আছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন